গাইজ সকলোকে কালিং ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি মই এটি মেকিং ভিডিঅ' প্ৰস্তুত কৰিব ওলাইছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। আজি আমি আহিছোঁ গৌৰীসাগৰ শিৱদৌল। গৌৰীসাগৰ থানাৰ একেবাৰে ওচৰতে আছে। ইয়াৰ লোকেশ্যন সঁচাকৈ বহুত ধুনীয়া। আপোনালোকো আহিব পাৰে, ইয়াত আপোনালোকে আহি চাব পাৰে। বহুত ধুনীয়া, মোৰ কিন্তু বহুত ভাল লাগিলে। আহিব আপোনালোকো চাবলৈ। এই আমাৰ ফটোগ্ৰাফাৰ কপিল ব্ৰ বিজি হৈ আছে ফটো লোৱাত, আৰু লগত আছে আমাৰ মেকআপ আৰ্টিষ্ট ৰীতামণি। आर्टिस्ट हीराज्योति मिली पांगी। সঁচাকৈ জেগাডোখৰ বহুত ধুনীয়া। আপোনালোক আহিব পাৰে, এতিয়া অলপ মাইণ্ড ফ্ৰেছ হৈ যাব। আপোনালোক আহিলে আহিব পাৰে, চাব। ইয়াত আহিব, বহুত ধুনীয়া জেগা। नाल सुपने तेरे ले आया उमरा बीता एवे कट जानिया होवे जे तू नाल मेरी जान इना लम्हिया नो आथमी ये जरा इना सुपना नो आखनी ये जरा मेरी तुम ही तो है सदा न जाना के तुमी আহিলা মৰমৰে খৰগ ৰচিলা জীৱনতে ৰং ঢালিলা তুমি জানো জানা আজি মই কইনা আৰু এয়া হৈছে নয়ত্ৰী বেটা। হাই বেটা। নয়ত্ৰীয়ে গেম খেলি আছে, আৰু আমি আহি গ'লোঁ এতিয়া ডিম্পী ঘৰত চাহৰ যোগাৰ কৰিছে। আমি সকলোৱে একাপ চাহ খাই লওঁ।
সপোনে খাদ্য যোগান দেউকা মিলিলে তোমাৰ লগতে চোৱা চ' গাইজ এতিয়া আমি মেকআপ আৰ্টিষ্ট ৰীতামণিৰ লগত চিনাকি হ'ম আৰু কথা পাতিম। হেল্ল' এভৰিৱান, মই ৰীতামণি এইন। যদি মোৰ কামবোৰ ভাল পায় আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিব পাৰে। মোৰ নাম্বাৰটো 8011071062। থেংক ইউ। তো এইটো নম্বৰত ৰীতামণিক আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু যদি আপোনালোকৰ কিবা কাম থাকে তো ৰীতামণিৰ লগত কথা পাতি আপুনি ৰীতামণিক কাম দিব পাৰে। চ' আমাৰ আৰ্টিষ্ট তো কেনেকুৱা লাগিলে এনেই আপোনাৰ কেনেকুৱা লাগিছে? পাৰ্চনেলি ক'বলৈ গ'লে মোৰ মেকআপটো বহুত ভাল লাগিছে আৰু সকলোৱে জানে ৰীতাবাই বহুত টেলেণ্টেড হয় আৰু তেওঁ ফিনিচিংটো বহুত ভাল। আপোনালোকে দেখি আহিছে আৰু ফটোবিলাক আপোনালোকে পাব। আৰু যদি ভাল লাগে আপোনালোকে মোক কেনেকুৱা লাগিছে বাৰু জনাব। আৰু এইবাৰ ভাইটি লাজ কৰিছে। কপিলক চিনাকি কৰাই দিছোঁ। কপিল কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? লোকেশ্যন থেংক ইউ কপিল। আজি মই কইনা হ'ব ওলালো তোমাৰ বাবে অ জানা তুমি আহিছা মোকে নিবলৈ সাজু সপোনৰ খনিয়া সপোনে আজি দেউকা মিলিলে তোমাৰ লগতে চোৱা কলিজাৰো মেৰে তোমাকে বান্ধিলো আহা আজি মোৰ হোৱা নজনাকে তুমি আহিলা। চ' গাইজ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।